হয় নমস্কাৰ মই বৰ্তমান উপস্থিত আছো ডুমুনি চকীত আৰু ডুমুনি চকীত নীলুফাৰ ৰহমানৰ ঘৰত আৰু নীলুফাৰ ৰহমানে এই শিক্ষাৰ্থী গৰাকীয়ে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান পাবলৈ সক্ষম হয় আৰু লগতে সমগ্ৰ দৰং জিলাবাসী চিপাজাৰবাসী ডুমুনি চকীবাসী আৰু শিঙিমাৰীবাসীক গৌৰৱান্বিত কৰে আৰু সমগ্ৰ ৰাইজ বৰ্তমান উৎফুল্লিত হৈছে আৰু এই শিক্ষাৰ্থী গৰাকীৰ লগত আমি তেখেতে কেনেদৰে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাটোৰ কাৰণে প্ৰিপাৰেচন কৰিছিলে তাৰ বিষয়ে আমি জানিব বিচাৰিম আৰু তেওঁৰ লগত আছে তেখেতৰ মাতৃ আৰু তেখেতৰ পিতৃ আৰু তেখেতে পঢ়া এই ইংলিছ হাইস্কুলখনৰ ডুমুনি চকী হাইস্কুলখনৰ প্ৰধান শিক্ষক গৰাকী আমাৰ লগত উপস্থিত আছে কেইবাটাও অন্য বিষয়ে চৰ্চা কৰে ছবি অংকন কৰে সংগীত গায় আৰু ডান্সও কৰে গতিকে এই বিষয়কিটাও আমি তেখেতৰ পৰা জানিব বিচাৰিম আৰু পঢ়া শুনা কেনেদৰে তেওঁ ঘৰুৱা টিউচন লৈছিল নে নাই এই বিষয়ে আমি আলোচনা কৰিম এইখিনিতে শিক্ষাৰ্থী গৰাকীক এখনি ফুলাম গামোচাৰে আমি পজা ঘৰৰ ফালৰ পৰা আদৰণি জনাম তুমি পঢ়া স্কুলখনৰ নাম কি আছে মই ডুমুনি চকী ইংলিছ স্কুলত পঢ়িছিলোঁ তোমাৰ পাৰ্চেণ্টেজ কিমান পাৰ্চেণ্টেজ 93 না তুমি সুখীনে এই পাৰ্চেণ্টেজ হয় হয় বহুত বেছি বহুত ছেটিছফাইড হয় ভৱিষ্যতে কি হ'ব বিচাৰিবা তুমি ভৱিষ্যতে মই এজন ডক্টৰ হ'ব বিচাৰিছোঁ কি কৈছা ডক্টৰ ডক্টৰ হ'ব বিচাৰিবা নহয় জানো আৰু তুমি পঢ়া শুনাৰ লগতে আৰু আমি জানিব পাৰিছোঁ যে তুমি ছবি অংকন কৰা হয় হয় তাৰপিছতে আৰু সংগীতো গোৱা সংগীত মানে বিশেষ নহয় এনেই আৰু মাজতে কেতিয়াবা ছবি আঁকি মই বেছি ভাল ডান্সো কৰা নেকি হয় আগতে কৰিছিলোঁ বাৰু এতিয়া বহুত দিন হ'ল কৰা নাই অকণমান তোমাৰ অঁকা ছবিখিনি অকণমান দেখুৱাই দিবা নেকি এইখন মই 2021তে আঁকিছিলোঁ এখন লকডাউনৰ সময়ত আৰু এইটো এজন এনিমে কেৰেক্টাৰ আৰু এইটো দীপলিনা বাক আঁকিছা আৰু এইখন ডিম্পু দাক দিব বুলি বহুত মানে আশা আছিল কিন্তু তেওঁক লগ পোৱা হোৱা নাই তেওঁক দিব পাৰিলে ভাল লাগিব আচ্ছা ডিম্পু দাক এইটো দিয়াৰ মানে ইচ্ছা আছিলে হয় হয় ঠিক আছে এইটো আচ্ছা তুমি এই পঢ়া শুনাৰ মাজতে এইবিলাকো মানে চৰ্চা কৰি থকা হয় পঢ়া শুনাৰ মাজতে তুমি যে এই ৰিজাল্টটোৰ কাৰণে কেনেদৰে প্ৰিপাৰেশ্যন কৰিছিলা ক'বলৈ গ'লে মই ক্লাছ 10ৰ আৰম্ভণিৰে পৰা ভালদৰে পঢ়া শুনা কৰিছিলোঁ ৰেগুলাৰ ষ্টাডিজ কৰিছিলোঁ আৰু মুখাস্ত বিদ্যাতকৈ মানে বেছি গুৰুত্ব দিয়া নাছিলোঁ কনচেপ্ট ইয়াৰ ওপৰত বেছি গুৰুত্ব দিছিলোঁ ছাৰহঁতে হেল্প কৰিছিলে নে বহুত বেছি হেল্প কৰিছে তেওঁলোকে ঘৰুৱা টিউচন লৈছিলা নেকি হয় এডভান্স মেথছৰ টিউচন আছে স্কুলত বাদে স্কুলত মই চেল্ফ ষ্টাডি বেছি কৰিছিলোঁ মানে স্কুল থাকিলে 6-7 আৱাৰ্ছমান পঢ়োঁ আৰু পিছত যেতিয়া মানে টেষ্ট এক্সামৰ পিছত প্ৰি বৰ্ডৰ পিছত 12-13 আৱাৰ্ছ হৈছিল তুমি এতিয়া অসমবাসী ৰাইজক কিবা ধন্যবাদ দিবানে হয় হয় বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ সকলোকে আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে এইটো ৰিজাল্ট সম্ভৱ হৈছে আৰু আগলৈ যাতে এনেদৰে মৰম কৰিব আশীৰ্বাদ কৰিব আৰু যাতে সুনাম কৰি আনিব পাৰে তুমি অসমতে পঢ়িব বিচাৰা নে বাহিৰত যাই পঢ়িব বিচাৰা এতিয়ালৈকে মই অসমতে পঢ়িব বিচাৰোঁ অসমতে পঢ়িব বিচাৰা মা দেউতাই তোমাক সহায় কৰিছিলে নে পঢ়াৰ ক্ষেত্ৰত হয় সহায় কৰিছিলে পাপাটো ইংলিছৰ টিচাৰ হয় গতিকে তেওঁ মোৰ ইংলিছ বিষয়টো চাই দিছিলে আৰু মাও মোৰ সকলো সময়তে মোৰ লগতে আছে এগৰাকী বহি থকাজন কোন মোৰ মা হয় আৰু ইজন তেওঁলোকে পুৰা গাইড দিছেনে তোমাক বহুত গাইড দিছে তেওঁলোকে ঠিক আছে ধন্যবাদ এইখিনিতে ডুমুনি চকী ইংলিছ স্কুলৰ প্ৰধান শিক্ষকগৰাকীও আমাৰ লগত উপস্থিত আছে যিগৰাকী শিক্ষকে নীলুফাৰ ৰহমানক পঢ়াইছিল আৰু তেখেতৰ লগত কথা পাতোৱা হওক মই উদ্ধৱ ৰয় হয় ডুমুনি চকী ইংলিছ স্কুলৰ প্ৰিন্সিপাল হয় 1993 পৰাই মই এইখন স্কুলৰ প্ৰতিষ্ঠাপক হিচাপে আছোঁ আৰু আজিলৈ কাম কৰিয়ে আছোঁ আমাৰ আজি হঠাতে ৰিজাল্টটো পাই খুবেই আনন্দিত খুব ভাল লাগিছে ভাষা নাই ক'বলৈ তথাপিতো আমি আৰু নাৰ্চাৰী ছেকশ্যনৰ পৰা যিটো আশা কৰিছিলোঁ আৰু তেতিয়াই ভৱিষ্যতবাণী কৰিছিলোঁ যে এই নীলুফাৰ ৰহমানৰ পৰা আমি এটা সুফল লাভ কৰিম
দশম স্থান লাভ কৰাৰ এটা অগ্ৰগতি আমি পাম গতিকে সেই ৰিজাল্টটো আজি আমি পালোঁ মনে ভবা কথাটো পাইছোঁ আশা ৰাখিছোঁ ভগৱানে আমাক এই সুফলটো দিছে আৰু ভৱিষ্যতে আমাক এনেকৈ আগবঢ়াই নিব আৰু নীলোফাৰ ৰহমান এই বছৰে নহয় ইয়াৰ পিছতো তাইৰ নিজৰ যিটো সুপৰিকল্পনা তাই অসমৰ ভিতৰতে নহয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত এটা সুস্থ ৰিজাল্ট কৰিব বুলি মই আশা ৰাখিছোঁ আৰু এইখিনি কৈয়ে মই আপোনালোকৰ এই স্কুলৰ পৰা টোটেল কিমানজনে অৱতীৰ্ণ আমাৰ স্কুলৰ পৰা 13জন দিছিলে তাৰে 5জন ডিষ্টিংশ্যন পালে 5জন ষ্টাৰ কৰিলে আৰু বাকী 2জন ফাৰ্ষ্ট ডিভিজন পাইছে হয় হয় আপোনালোকে আশানুৰূপ ফল পাইছেনে আমি আশানুৰূপ ফল পাইছোঁ মানে 3 নম্বৰ পাম বুলি ভবা নাছিলোঁ কিন্তু 10টাৰ ভিতৰত স্থান লাভ কৰিব বুলি মই আশা কৰি আছিলোঁ ভাষা নাই বুলি মই আগতে গ'লোঁ এতিয়াও কৈছোঁ যে ভাষা নাই ইমান আনকি তেতিয়া যেতিয়া দুপৰীয়া আমি তেওঁ গুৱাহাটীৰ পৰা আহি পেলাই মোৰ এনেকৈ চকুৰ পানী ওলাইছিল যে মানে কথা ক'বৰ মানে মোৰ ধৈৰ্য হেৰাই গৈছিল যিয়ে নহওক এতিয়া আনন্দৰ এইটো চকু ল বুলি ক'ব লাগিব আৰু সেইটোৱে তাৰমানে আপুনি নিজে নাৰ্চাৰী পৰ্যায়ৰ পৰা পঢ়াইছিল নেকি হয় হয় নাৰ্চাৰীৰ পৰা মই প্ৰিন্সিপাল হিচাপতে আছিলোঁ আমাৰ শিক্ষকবিলাক আছে আৰু গাইড দিছিলোঁ আৰু ইয়াতো তেওঁক যিখিনি আমি সু পৰামৰ্শ দিব লাগে দিছিলোঁ কেনেকৈ এনচাৰ লিখিব লাগে গোটেই পৰামৰ্শখিনি আমি দিছিলোঁ কিন্তু মই ছাবজেক্ট হিচাপত লোৱা নাছিলোঁ আৰু এওঁলোকৰ ঘৰত আহি সদায় দিহা পৰামৰ্শ দি তেখেতক আগবাঢ়ি যোৱাত সহায় কৰিছিলোঁ মানে আপুনি পূৰ্বানুমান কৰিছিলে যে ছোৱালীজনীয়ে ভাল ৰিজাল্ট কৰিব হয় হয় নাৰ্চাৰী পৰ্যায়তে গম পাইছিল নেকি তেতিয়াই গম পাইছিলোঁ আৰু তেতিয়াই ভৱিষ্যতবাণী কৰিছিলোঁ পঢ়াৰ যিটো মানে হেৰি দেখা পাইছিলে তেওঁৰ যিটো পঢ়াৰ আমি কেলেবাৰ দেখিছিলে ধাউতি দেখিছিলোঁ তেতিয়াই হেৰি কৰিছিলোঁ আৰু ডাঙৰ বায়েকজনীও আমাৰ স্কুলতে পঢ়িছিল তেওঁ বৰ্তমান ডক্টৰ পঢ়ি আছে আৰু তেওঁৰ পৰাও এটা ভাল ৰিজাল্ট আমি পাইছিলোঁ তেতিয়াই দুৰ্ভাগ্যবশতঃ ইয়াৰ আগতেও তেনেকুৱা ৰিজাল্ট হৈছিলে নেকি আপোনালোকৰ হয় হয় 2009 চনত আমি 19 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ তেতিয়া 20টা পজিশ্যন আছিলে সেইকাৰণে 19 নম্বৰত আমি স্থান লাভ কৰিছিলোঁ আপোনালোকৰ স্কুলখন কেতিয়া প্ৰতিষ্ঠিত হোৱা 1993 এষ্টাব্লিছ হৈছিলে হয় হয় তেতিয়াৰ পৰা আজিলৈ 30 বছৰ হ'ল এই সুদীৰ্ঘ 30 বছৰ এই প্ৰাইভেট স্কুলতে কাম কৰি কষ্ট বুলি নাভাবি ল'ৰা ছোৱালীৰ লগত থাকি সমাজৰ এটা উন্নতিৰ কাৰণে চেষ্টা এটা দি গৈছোঁ টোটেল এতিয়ালৈ কেইটামান বেটছে পৰীক্ষা দিলে আমাৰ এতিয়ালৈ 18টা বেটছে পৰীক্ষা দিলে প্ৰত্যেকটোতে আশানুৰূপ পাইছেনে আশানুৰূপ ফল আমি পাইছোঁ আমাৰ এতিয়ালৈ ফেল কৰা নাই থাৰ্ড ডিভিজন নাই ছেকেণ্ড পাইছে যদি এটা দুটাই পাইছে বাকী চব ফাৰ্ষ্ট ডিভিজন পায় ষ্টাৰ ডিষ্টিংশ্যন এনেকৈ থাকে ঠিক আছে ধন্যবাদ থেংক ইউ